Hello friends, with love from TJ. Welcoming you to the channel How Kiha. So friends, আজি মোৰ টপিকটো হৈছে শৰাইঘাট দলং। আপোনালোকে সকলোৱে জানে যে শৰাইঘাট দলং গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত আছে। কিন্তু আপোনালোকে হয়তো বহুত কমেই জানিব যে শৰাইঘাট দলংখনৰ শৰাই শব্দটো হৈছে শৰাই এখন গাঁৱৰ নাম। এখন সৰু গাঁও য'ত নেকি বৰ্তমানৰ আমিনগাঁও পৰিত্যক্ত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ যিটো ৰেলৱে ষ্টেচন আছে এইটো তাতে বৰ্তমান অৱস্থিত। 1961 চনত বিখ্যাত শৰাইঘাটৰ ৰণ ইয়াৰ কাষতে হৈছিল। প্ৰথমবাৰৰ বাবে 1910 চনত দ্বিতীয় যুদ্ধৰ সময়ত শৰাইঘাটৰ দলং নিৰ্মাণৰ চিন্তা হৈছিল আৰু পিছলৈ 1958 চনৰ বাজেটত শৰাইঘাট দলঙৰ নিৰ্মাণৰ সিদ্ধান্তটো লোৱা হৈছিল। মুখ্য অভিযন্তা বঙ্কিম চন্দ্ৰ গাংগুলীৰ তত্ত্বাৱধানত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে যিটো চমুকৈ NF ৰেলৱে এই দলংখন বনাইছিলে। হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানীয়ে মূল খুঁটিসমূহৰ আৰু প্ৰাৰম্ভিক কামবোৰ কৰিছিল। আনহাতে ব্ৰেথৱেট বাৰ্ণ এণ্ড জেছপ নামৰ যিটো কোম্পানী আছে সেই কোম্পানীটোৱে ডাবল ৱাৰেণ্ট ৰিজাৰ্চ অৰ্থাৎ ওপৰৰ অংশ বনাইছিলে। প্ৰায় 1958 চনৰ পৰা 1959 চনৰ খৰালি কালৰ সময়ত এই দলংখনৰ নিৰ্মাণ কাম আৰম্ভ হৈছিলে আৰু অনুমানিক 1962 চনৰ ছেপ্টেম্বৰ মাহত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিলে। 1963 চনৰ 7 জুন তাৰিখে সেই সময়ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বিখ্যাত শৰাইঘাট যুদ্ধৰ স্মৃতিত ইয়াৰ নাম শৰাইঘাট দলং দিছিলে। শৰাইঘাট দলংখনৰ নিৰ্মাণ কাৰ্যত খৰচ হৈছিল প্ৰায় 10.65 কোটি টকা আৰু শৰাইঘাট দলংখনত 4,258 ফিট দীঘল আৰু 24 ফুট বহল। দলংখনৰ যিটো পদপথ আছে সেই পদপথটো 6 ফুট বহল। শৰাইঘাট দলংখন নিৰ্মাণ কৰিবলৈ 14,000 টন ষ্টীল আৰু 4.2 কিউবিক ফুট কংক্ৰিট আৰু 40,000 টন চিমেণ্ট ব্যৱহাৰ কৰা হৈছিল। ই সঁচাকৈ আশ্চৰ্যকৰ। সো ফ্ৰেণ্ডছ, আজি ফেক্টখিনি শুনি কেনেকুৱা লাগিল নিশ্চয় জনাব। যদিহে আপোনাৰ ভিডিঅ'টো ভাল লাগিল লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব পাহৰি নাযাব। থেংক ইউ।